আৰু মিজোৰামৰ শেহতীয়া ফলাফল সন্দৰ্ভত আমি প্ৰতিটো মুহূৰ্তৰ আপডেট জনাই আছো। এই মুহূৰ্তত এটা ব্ৰেকিং নিউজ আমি জনাই যাব বিচাৰিছো। পিছ পৰিছে মিজোৰামৰ মুখ্যমন্ত্ৰী জোৰামথাংগা। আইজল পূব সমষ্টিত পিছ পৰিছে জোৰামথাংগা। বিপৰীতে আগবাঢ়িছে জেডপিএমৰ নেতা লালডু হোমা। আৰু দেখিবলৈ পোৱা গৈছে আইজল পূব সমষ্টিত পিছ পৰিছে জোৰামথাংগা। গতিকে এইটো আচলতে অত্যন্ত গুৰুত্বপূৰ্ণ প্ৰসংগ। ৰাজনৈতিক ছবিখন আচলতে সলনি হ'বলৈ উপক্ৰম ঘটিছে নেকি তাক লৈ বৰ্তমান সময়ছোৱাত প্ৰশ্ন উত্থাপন হৈছে। আমি নিউজ ডেস্কলৈ পুনৰবাৰ যাব বিচাৰিছো। আমাৰ সৈতে ৰাজনৈতিক সম্পাদক নয়ন প্ৰতিম কুমাৰ আছে। নয়ন প্ৰতিম কুমাৰ, প্ৰতিটো মুহূৰ্তত আচলতে জেডপিএমৰ ফালে পথ প্ৰশস্ত হোৱা পৰিলক্ষিত হৈছে। বৰ্তমান সময়ছোৱাত 2 ঘণ্টা অতিক্ৰম কৰিছে ভোট গণনা আৰু ইতিমধ্যে 2খনকৈ আসনৰ ফলাফল ওলাইছে। তাত জেডপিএমে ভাল ফলাফল লাভ কৰিবলৈ সক্ষম হৈছে। আৰু তাৰ বিপৰীতে আমি যদি চাওঁ অগ্ৰগতিৰ ক্ষেত্ৰতো কিন্তু জেডপিএম আন দলসমূহতকৈ বহু ব্যৱধানত আগবাঢ়ি আছে। এতিয়ালৈকে যিখিনি আমি অগ্ৰগতি পাইছোঁ তাৰ ভিত্তিত যদি ক'বলগীয়া হয় যে মিজোৰাম এইবাৰ জেডপিএমৰ এই মুহূৰ্তলৈকে সেই কথা অন্ততঃ ক'ব পৰা যায় যে প্ৰতিষ্ঠান বিৰোধী ঢৌ এইবাৰ তীব্ৰতৰ যে হৈছিল সেই কথা অন্ততঃ স্পষ্ট হৈছে যে জোৰামথাংগা যিগৰাকী এগৰাকী শক্তিশালী নেতা মিজোৰামৰ, তেখেত হৈছে মুখ্যমন্ত্ৰী আৰু সেইগৰাকী জোৰামথাংগা এতিয়া পিছ পৰিছে। আৰু যদি তেওঁ পৰাস্ত হয় সেয়া হয়তো আৰু ডাঙৰ অঘটন ঘটিব আজি মিজোৰামৰ ৰাজনীতিত। কিন্তু এই মুহূৰ্তলৈকে এগৰাকী মুখ্যমন্ত্ৰী যদি পিছ পৰি ৰৈছে, কেইবাটাও ৰাউণ্ড গৈছে আৰু বেছি ৰাউণ্ড নাই, কাৰণ মাত্ৰ 40টা বিধানসভা সমষ্টি। এই 40টা বিধানসভা সমষ্টিত যি মেজিক নাম্বাৰ 21 21খন আসন লাগে আৰু সেই 21খন আসনৰ যিটো মেজিক নাম্বাৰৰ যিটো সংখ্যা সেইটো ইতিমধ্যে অতিক্ৰম কৰিছে জেডপিএম, জোৰাম পিপুলছ মুভমেণ্ট। 6টাকৈ আঞ্চলিক মঞ্চৰ এটা একত্ৰিত সংগঠন হৈছে জেডপিএম। 2018 চনৰ নিৰ্বাচনত ভুমুকি মাৰিছিল, 8খন আসন পাইছিল, বিৰোধীৰ আসনত বহিছিল, কংগ্ৰেছ 5খন আসন পাইছিল 2018 চনৰ নিৰ্বাচনত। আৰু এইবাৰ কংগ্ৰেছক আকৌ পিছ পেলাই জেডপিএমে চৰকাৰ গঠনৰ দিশে অগ্ৰসৰ হৈছে। আৰু এই ক্ষেত্ৰত দেখা গৈছে যে যি সময়ত জোৰামথাংগা মুখ্যমন্ত্ৰী পিছ পৰিছে, তেনে সময়ত লালডু হোমা যিগৰাকী জেডপিএমৰ নেতা, আৰু এই জেডপিএমৰ নেতাগৰাকী হৈছে এইবাৰ মুখ্যমন্ত্ৰী পদৰ প্ৰাৰ্থী, তেখেত আগবাঢ়িছে। বৰ ছিগনিফিকেণ্ট মিজোৰামৰ ৰাজনীতিৰ ক্ষেত্ৰত মুখ্যমন্ত্ৰী জোৰামথাংগা পিছ পৰিছে। আৰু ইফালে আকৌ লালডু হোমা যিগৰাকী জেডপিএমৰ নেতা, সেই জেডপিএমৰ নেতাগৰাকী পিছ পৰিছে। মই আপডেটছ লৈ সাজু হৈ আছে আমাৰ অঞ্জুমণি বৰদলৈ আৰু দেৱপ্ৰতিম আছে। দেৱপ্ৰতিম, কি হ'বলৈ গৈ আছে আচলতে মিজোৰামত? আচলতে আপুনি যদি চাবলৈ যায় তেতিয়াহ'লে মিজো জাতীয়তাবাদৰে অভ্যুত্থান হৈছে। কিন্তু আপোনাৰ এটা কথা আপুনি মন কৰিব যে MNFৰ কিন্তু কোনোবা নহয় কোনোবাখিনিত বিজেপিৰ মিত্ৰতাটো অকণমান তেওঁলোকৰ বাবে গধুৰ হৈ পৰিল এই প্ৰেক্ষাপটত। তাৰমানে আমি এতিয়ালৈকে এই মুহূৰ্তলৈকে আমি যদি কওঁ যে মণিপুৰৰ যিটো হিংসাত্মক ঘটনা, যিটো পৰিস্থিতি, বিজেপিৰ ভূমিকা, NDAৰ ভূমিকা, তাত ক্ষুণ্ণ হৈছে মিজোৰামবাসী। হয়, আপুনি যি ধৰণে কৈছে তেনেধৰণৰে কথাটো হৈছে বুলি আপুনি এই মুহূৰ্তত আমি দাবী কৰিব পাৰোঁ। কাৰণটো হৈছে কি, MNFে যদিও পিছৰ পৰ্যায়ত এটা NDA বিৰোধী স্থিতি লৈছিলে, প্ৰধানমন্ত্ৰীক তেওঁলোকে প্ৰতিবাদ কৰিছিলে, প্ৰধানমন্ত্ৰীক অহাত তেওঁলোকে বাধা প্ৰদান কৰিছিলে, তথাপিতো কিন্তু কোনোবা নহয় কোনোবাখিনিত হয়তো এবাৰ খন্তি মৰাৰ পিছত MNFক বিশ্বাসত ল'ব নোৱাৰিলে মিজোৰামবাসীয়ে, যাৰ পৰিণতিত আজি আমি দেখিছোঁ ফলাফল দেখা পাইছোঁ যে জেডপিএমে 24খনকৈ আসনত তেওঁলোকে অগ্ৰগতি লাভ কৰিছে। আৰু 24খন আসন মানে এতিয়া একক সংখ্যাগৰিষ্ঠতা লাভ কৰিব জেডপিএমে, কাৰণ মেজিক নাম্বাৰ হৈছে 21। তাৰ মানে এইটো যে জেডপিএমে পৰৱৰ্তী পৰ্যায়ত কাৰো সৈতে মিত্ৰতা নকৰাকৈয়ে তেওঁলোকে তাত চৰকাৰ গঠন কৰিব পাৰিব। আৰু ফলত যিটো আমি পূৰ্বানুমান কৰিছিলোঁ যে তাত কোনো ধৰণৰ হয়তো মিত্ৰতা হ'ব পাৰে বা হেংগিং চৰকাৰ, যিটো আপোনাৰ ওলমা চৰকাৰৰ কথা যিটো এক্সিট পলে কৈ আছিলে, সেই এক্সিট পলক কিন্তু নস্যাৎ কৰা দেখা গৈছে। বৰ্তমান যিটো মিজোৰামৰ জনাদেশ বৰ্তমানলৈকে আমি দেখি আছোঁ। কিন্তু এই ক্ষেত্ৰত আৰু কথা পাতিম, কিন্তু মই আমাৰ PCR টিমক মই এটা অনুৰোধ জনাম যে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা, অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ এটা বক্তব্য আগবঢ়াইছিল। সেই বক্তব্যটো আমি এবাৰ শুনাব খুজিছোঁ। খুব গুৰুত্বপূৰ্ণ বক্তব্য তেখেতে কৈছিল। এই বক্তব্যটো যদি সম্ভৱ হয় আমি এবাৰ শুনাম, তাৰপিছত আমি আমাৰ এনালাইচিছলৈ আগবাঢ়িম। মিজোৰামত কোনোবা এটা ৰিজনেল পাৰ্টি জিকিব, দুইটাই থাকিব আমাৰ লগতে। এয়া আছিলে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। দেৱপ্ৰতিম তেখেতে কৈছে যে মিজোৰামত MNFে হওক বা জেডপিএমে হওক যিকোনো দল এটা জিকিব, আমাৰ লগতে আছে। এই কথাটোৱে আচলতে কি সূচাইছে? আচলতে
আপুনি যদিও আমি এতিয়া আঞ্চলিকতাবাদী ৰাজনীতিৰ কথা কৈ আছোঁ ZPMৰ বিৰুদ্ধেও কিন্তু আপোনাৰ বিজেপিৰ মিত্ৰতাৰ অভিযোগ উত্থাপন নোহোৱা নহয় গোপন মিত্ৰতাৰ অভিযোগ উত্থাপন নোহোৱা নহয় স্বয়ং ৰাহুল গান্ধীয়ে আহি কোৱা কথাটোত কোনোবা নহয় কোনোবাখিনিত সেই তাৰ এটা ইংগিত পোৱা যায় আৰু তাৰ লগতেও যিখিনি আপোনাৰ মিজো মানুহৰ মাজতো এটা চৰ্চা আৰম্ভ হৈছিলে যে ZPMৰ সৈতে এটা গোপন বুজাবুজি কিন্তু বিজেপিৰ আছে বুলি আৰু আজিৰ প্ৰেক্ষাপটত যদি এখনো আসন যদি বিজেপিয়ে পায় তেতিয়াহ'লে পূৰ্বতে MNFৰ সৈতে কৰা ধৰণৰ এটা মিত্ৰতা বা এটা বুজাবুজি কৰি ZPM যে NDAত নাথাকিব সেই কথাও আপুনি হয়তো নিশ্চিত কৰিব নোৱাৰে বিজেপি এষ্টাব্লিছ কৰিব চাই আছে যে মিজোৰামত NDA চৰকাৰ হয় বিজেপিয়ে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্য আৰু ৰাহুল গান্ধী যিখিনি কথা কৈছিলে যে মিজোৰামবাসীক তেখেতে কৈছিলে যে যদি MNF আহে যদি ZPM আহে কোনো পাৰ্থক্য নাথাকিব কাৰণ দুইটা দল এটা মুদ্ৰাৰ ইপিটি আৰু এই দুইটা দলৰ জৰিয়তে মিজোৰামত বেক ডোৰ এণ্ট্ৰি বিচাৰি আছে বিজেপিয়ে হয় আপুনি কোৱা কথাটো বেকডোৰ এণ্ট্ৰি আৰু আপুনি এটা কথা মন কৰিব মিজোৰামে নৰ্থ ইষ্টৰ একমাত্ৰ ৰাজ্য যিখনত কিন্তু পোনপটীয়াকৈ বিজেপি শাসনত নাই বা তেওঁলোক মিত্ৰজোঁটতো নাই কিন্তু নেডাৰ অন্তৰ্ভুক্তিৰে MNFৰ লগত যিটো ৰাজনীতি হৈছিল যাৰ পৰিণতিত তেওঁলোকে মিত্ৰতা ৰাখিছিল আভ্যন্তৰীণ যিটো মিত্ৰতা ৰাখিছিল ঠিক তেনেধৰণেৰেই হয়তো ZPMকো তেওঁলোকে অন্তৰ্ভুক্ত কৰি ল'ব পাৰে আৰু সেই কথা কালি ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই দিয়া এই যি বক্তব্য আছে এই বক্তব্যই কিন্তু কোনোবা নহয় কোনোবাখিনিত স্পষ্ট কৰিছে কিন্তু MNFক কিন্তু বিপদত পৰিল MNF বিজেপিৰ সৈতে থাকি NDAৰ অংশীদাৰ হৈ হয় নয়ন কুমাৰ এটা ব্ৰেকিং নিউজ আমি জনাই ল'ব বিচাৰিছোঁ এই মুহূৰ্তত আন এটা ব্ৰেকিং নিউজ আহি পৰিছে মিজোৰামৰ তৃতীয়টো ফলাফল এই মুহূৰ্তত আহি পৰিছে আমি তৃতীয়টো ফলাফল জনাব বিচাৰিম এই মুহূৰ্তত আৰু আইজল উত্তৰ 2 সমষ্টিত ZPMৰ প্ৰাৰ্থীৰ জয়লাভ ডক্টৰ ভালনাথ লানাৰ জয়লাভ তৃতীয়টো যি সমষ্টিৰ ফলাফল আহিছে সেই ফলাফলৰ ক্ষেত্ৰতো দেখিবলৈ পোৱা গৈছে ZPMে ভাল ফলাফল লাভ কৰিবলৈ সক্ষম হৈছে অৰ্থাৎ প্ৰথমটোতো ZPM দ্বিতীয়টোতো ZPM তৃতীয়টোতো ZPM আৰু মেজিক নম্বৰ লাভ কৰিবলৈ হ'লে মাত্ৰ 21 লাগে আৰু বৰ্তমান সময়ছোৱাত 10:08 হৈছে 10:08 তিনিটা ফলাফল ওলাইছে আৰু তিনিটা ফলাফলতে ZPMে কিন্তু জয়লাভ কৰিছে নয়ন কুমাৰ পুনৰ আপোনাৰ কাষলৈ গৈছোঁ যিখিনি আমি অগ্ৰগতি পাইছোঁ তাৰ পৰা এটা কথা স্পষ্ট যে এইবাৰ মিজোৰামত বিজেপিৰ পৰা কিছু দূৰত্ব মেইনটেইন কৰি ৰাখি এইবাৰ জোৰামথাংগাই কৈছিলে যে মই মিজো জাতীয়তাবাদক আগবঢ়াই নিম কিন্তু মিজো ভোটাৰ যিসকল আছে মিজোৰামবাসী যিসকল আছে তেওঁলোকে কিন্তু মিজো জাতীয়তাবাদক আগবঢ়াই নিয়াৰ দায়িত্ব হয়তো জোৰামথাংগাক দিয়া নাই তাৰ বিপৰীতে লালডুহুমা ZPMৰ নেতা লালডুহুমাক দিছে অন্ততঃ আমি সেই কথা ইতিমধ্যে যিখিনি আমি তথ্য আমি পাইছোঁ যে 26খন আসন এয়া হৈছে 26 MNF 9 কংগ্ৰেছ 2 আৰু বিজেপি 3 বিজেপিয়ে 3খন আসনত যদি এই মুহূৰ্তত যদি লিড ল'ব পাৰিছে তেতিয়াহ'লে কংগ্ৰেছৰ বাবে এটা ডাঙৰ আঘাত বুলি ক'ব লাগিব কাৰণ কংগ্ৰেছে এইবাৰ চেষ্টা কৰিছিল যে এইবাৰ মিজোৰামত তেওঁলোকে শাসনলৈ আহিবলৈ চেষ্টা চলাইছিল কিন্তু মিজোৰামবাসীয়ে কংগ্ৰেছকো হয়তো বিশ্বাসত লোৱা নাই অন্ততঃ এই মুহূৰ্তলৈকে যিখিনি আমি অগ্ৰগতি পাইছোঁ তাৰ পৰা এটা কথা স্পষ্ট যে মিজো জাতীয়তাবাদক আগবঢ়াই নিয়াৰ দায়িত্ব এইবাৰ ZPM জোৰাম পিপুলছ মুভমেণ্ট যিটো দল 2018 চনত ভুমুকি মাৰিছিল 8খন আসন পাইছিল মূল বিৰোধী দলত বহিছিল আৰু বিৰোধী দলৰ পৰা এইবাৰ হয়তো অগ্ৰসৰ হৈছে শাসনৰ গাদীত বহিবলৈ মৃদুপৱন এয়াইতো হ'বলৈ গৈ আছে হয়তো মিজোৰামত এটা এক প্ৰকাৰ ZPMৰ জালু চলিছে বুলি ক'ব লাগিব কাৰণ 2018 চনত তেওঁলোকে আহিয়ে এটা 8খন আসন লাভ কৰিছিল আৰু আজি যিটো এটা ৰিজাল্ট তেওঁলোকে গৈছে খুব কম 5 বছৰৰ ভিতৰত সাংঘাতিক অগ্ৰগতি এটা সফলতাৰ দিশে গৈছে আৰু তেওঁলোকে চৰকাৰ গঠন প্ৰায় এক প্ৰকাৰ নিশ্চিত হৈ পৰিছে ইয়াত কাৰো কিন্তু তেওঁলোকক সহায়ৰ প্ৰয়োজন নাই 26খনকৈ আসনত ইলেকশ্যন কমিছনৰ তথ্য মতে 26খনকৈ আসনত অগ্ৰগতি যথেষ্ট আৰু 21খন আসন লাগে হয় 21খন আসন লাগে 5খন আসন বেছিহে হৈ আছে কমি থকা নাই আৰু ইফালে আপোনাৰ 3খন আসনত ইতিমধ্যে জইন লাভ নিশ্চিত হৈ পৰিল আনুষ্ঠানিক ঘোষণাও কৰিছে এনে প্ৰেক্ষাপটত যদি আপুনি ক'ব যে এইটো ZPMৰ যাদু চলিছে MNFৰ বিৰুদ্ধে যিখিনি ঢৌ আছিলে প্ৰতিষ্ঠান বিৰোধী ঢৌ হওক বা তেওঁলোকে যিখিনি কাম ৰাইজে আশা কৰিছিলে যি কৰিব নোৱাৰিলে এই জোৰামথাংগা নেতৃত্বাধীন চৰকাৰখনৰ বিপক্ষে আজি এক বতাহ চলিছে আৰু এই বতাহ বলিছে আৰু বতাহৰ ফলশ্ৰুতিত ZPM আজি যি মিজোৰামৰ ৰাজপথ দখলৰ দিশে অগ্ৰসৰ হৈছে আৰু এই ক্ষেত্ৰত ক'ব লাগিব যে কংগ্ৰেছৰ কথাটো আটাইতকৈ উল্লেখনীয় এইকাৰণেই যে কংগ্ৰেছে লোকসভা নিৰ্বাচনৰ কথা কৈ
থাকিছে, ইণ্ডিয়া এলায়েন্সৰ কথা কৈ আছে, সেইটো সময়ত মিজোৰামৰ নিচিনা ৰাজ্য য'ত তেওঁলোকে দুবাৰকৈ চৰকাৰ গঠন কৰিছে, সৰু কথা নহয়। 2013 চনত 2008 চনত দুবাৰকৈ জয়ী হৈ তেওঁলোকে চৰকাৰ গঠন কৰিছে। MNFৰ হাতত 2018 চনত পৰাস্ত হৈছে। সেই কংগ্ৰেছৰ চিট আজি দুখনলৈ নামি আহিছে। অৰ্থাৎ কেনেকুৱা ধৰণৰ এটা দলটোৰ বিপৰ্যয়। তিনিখন হিন্দী বলৰ ৰাজ্যত পৰাস্ত হোৱাৰ পিছত এই ধৰণৰ যদি বাৰ্তা যায় তেতিয়াহ'লে সামগ্ৰিকভাৱে উত্তৰ পূৰ্বাঞ্চলৰ যিকেইখন লোকসভাৰ আসন আছে এই লোকসভাৰ আসনৰ ক্ষেত্ৰতো কিন্তু কংগ্ৰেছৰ বাবে এটা ডাঙৰ এটা প্ৰশ্নবোধক চিন এটা থাকি গৈছে কিন্তু হয়, কাৰণ উত্তৰ পূৰ্বাঞ্চলত 25খন আসন আছে সৰ্বমুঠ 25খন লোকসভাৰ আসন আছে। এই অসমত 14খন, বাকী ৰাজ্যসমূহত এখন আসন আছে। এতিয়া কথাটো হ'ল 25খন আসন যদি চৰকাৰ যি দলে গঠন নকৰক কিয় 25খন আসনৰ 20খন বা 15খন আসন তেওঁলোকৰ পক্ষত থকাটো খুব গুৰুত্বপূৰ্ণ। কিন্তু আজিৰ দিনত সেইকাৰণে বিজেপিয়ে বিশ্বাস যে মণিপুৰত তেওঁলোকৰ চৰকাৰ, অৰুণাচল প্ৰদেশ বিজেপিৰ চৰকাৰ, অসমত বিজেপি চৰকাৰ, ত্ৰিপুৰাত বিজেপি চৰকাৰ, আপোনাৰ মেঘালয়ত মানে মিত্ৰজোঁটত আছে, একেধৰণে নাগালেণ্ড। কিন্তু মই এটা কথা আচৰিত পাইছোঁ যে মণিপুৰক লৈ ইমান এটা ডাঙৰ ইছ্যু হ'ল এইবাৰ মিজোৰামত, তাৰ পিছতো যদি বিজেপিয়ে এতিয়ালৈকে আমি নাজানো পৰৱৰ্তী পৰ্যায়ত কি হয়, কিন্তু নিৰ্বাচনৰ ফলাফল যিটো আনুষ্ঠানিক ঘোষণা হ'বলৈ হৈছে ইতিমধ্যে 3খন আসন হৈ গৈছে, বিজেপিয়ে লিড লৈছে, তাৰ মানে কি মানে বিজেপিৰ অৱস্থাটো সিমান বেয়া হৈ থকা নাই নেকি উত্তৰ পূৰ্বাঞ্চলত? নিঃসন্দেহে নাই, কাৰণ মিজোৰামৰ এখন ৰাজ্য য'ত খ্ৰীষ্টিয়ান অধ্যুষিত এখন ৰাজ্য, তাত যদি 1ৰ পৰা 3লৈ আগবাঢ়ে, ভোট শ্বেয়াৰ যদি বাঢ়ে, সেয়া বিজেপিৰ কাৰণে কেতিয়াও বেয়া হ'ব নোৱাৰে। আপোনাৰ কিৰেণ ৰিজিজু আৰু সৰ্বানন্দ সোণোৱালে তাত প্ৰচাৰ চলাইছিলে। কিৰেণ ৰিজিজু, সৰ্বানন্দ সোণোৱাল যিসকল নন ফেচ বিজেপিৰ উত্তৰ পূৰ্বত, তেখেতসকলে কৈছিলে যে এইবাৰ কিন্তু আমি মিজোৰামত আমি কিমান ভোট পাওঁ ডাঙৰ কথা, আমাৰ ভোট শ্বেয়াৰ বাঢ়িব আৰু সমান্তৰালকৈ চাকমা অধ্যুষিত যিবিলাক অঞ্চল সেইবিলাকত আমাৰ ফলাফল ভাল হোৱাৰ দিশত নিশ্চিতভাৱে। এই মুহূৰ্তত মই ক'ব খুজিছোঁ যে 2018 চনৰ যি নিৰ্বাচন আছিলে সেই 18 চনৰ নিৰ্বাচনত বিজেপি এখন আসন পাইছিলে আৰু সেই যিটো সমষ্টি আছিলে সেই সমষ্টিটো আছিলে চাকমা আৰু বুদ্ধিষ্ট আৰু চাকমা যিটো সমষ্টি আছিলে, অধ্যুষিত সমষ্টি আছিলে, সেই সমষ্টিটোত বিজেপি এখন আসন পাইছিলে। আৰু এইবাৰ তেওঁলোকৰ যি ইণ্টাৰনেল যিটো ছাৰ্ভে আছে, আমাৰ হাতত তথ্য আছে, মই তথ্য লাভ কৰিছোঁ যে মিজোৰামৰ যি 14টা বিধানসভা সমষ্টি আছে য'ত ৰিলিজিয়াছ মাইনৰিটিয়ে প্ৰাধান্য বিস্তাৰ কৰে, 14টা সমষ্টি আছে, তাৰে ভিতৰত চাকমা অধ্যুষিত 3টা বিশেষ সমষ্টি আছে আৰু সেই সমষ্টিকেইটা বিশেষভাৱে টাৰ্গেট হৈ আছে বিজেপি।